লালমোহন বা গোলাপ জামুনৰ এটা সৰু ৰেচিপি আজি আপোনালোকৰ বাবে আনিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। খুব কম সময়ৰ ভিতৰতে ঘৰতে একদম সহজতে বনাব পাৰিব আজিৰ এই ৰেচিপিটো। নমস্কাৰ বন্ধুসকল, পুনৰ সকলোকে স্বাগতম জনাইছোঁ ৰূপজ্যোতি শইকীয়াৰ চেনেললৈ। আৰু আজিৰ ৰেচিপিটো কি নিশ্চয় গমেই পাইছে আৰু দেখিছেনে কিমান ছফ্ট হৈছে। খুব সহজতে বনাব পাৰিব। গতিকে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে মই চুগাৰ চিৰাপটো বনাই লৈছোঁ। চেনি লৈছোঁ 2 কাপ আৰু পানী লৈছোঁ 2 কাপ। তাতে দি দিছোঁ 3টামান ইলাচি। আৰু চুগাৰ চিৰাপটো বেছি আঠা নহ'বৰ বাবে তাতে মই দি দিম অকণমান নেমু ৰস। বেছি আঠা হ'লে লালমোহনটো টান হোৱাৰ খুবেই সম্ভাৱনা বেছি থাকে, সেইকাৰণে মই দি দিলোঁ নেমু ৰস। আৰু এতিয়া আৰম্ভ কৰি দিওঁ ব'লক ৰেচিপিটো। তাৰ বাবে মই লৈছোঁ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ 1.5 কাপ পাউডাৰ গাখীৰ আৰু লৈছোঁ 1 বা 2 কাপ ময়দা। তাতে দিছোঁ অকণমান বেকিং পাউডাৰ, তেতিয়া লালমোহনটো বেছিকৈ ফুলিব। আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া দিছোঁ অকণমান ঘিউ, 2 চামুচ দিছোঁ। যদি ঘিউ নাথাকে তেনেহ'লে ৰিফাইনো দিব পাৰে, তেতিয়া ছফ্ট হয়। মই সেইকাৰণে ঘিউ দিছোঁ আৰু ধুনীয়াকৈ হাতেৰেই মিক্স কৰি দিছোঁ। হাতেৰে মিক্স কৰিলে ভাল আৰু লাডু লাডু হৈ যাব। লাডুবোৰ ধুনীয়াকৈ ভাঙি দিব। আৰু দেখিছেনে কিমান ধুনীয়াকৈ মিক্স হৈ গ'ল। আৰু এতিয়া মই ইয়াতে দি দিছোঁ 1.5 কাপ গাখীৰ। একেবাৰে ঠাণ্ডা গাখীৰ দিছোঁ, গৰম গাখীৰ নিদিব। ঠাণ্ডা গাখীৰ দিছোঁ আৰু পূৰা ধুনীয়াকৈ হাতেৰে সানিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ সানিছোঁ। অকণমান টান কৰিব। আৰু মই 5 মিনিটৰ বাবে থৈ দিছিলোঁ। আৰু এতিয়া লাডু বনাবৰ বাবে ধুনীয়াকৈ জোখত হৈ গৈছে। দেখিছেনে কি ধুনীয়াকৈ এৰিছে। আৰু হাতেৰে এনেকৈ গোল গোলকৈ লাডু বনাই দিছোঁ। এনেদৰে কেইবাটাৰো বনাই ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মই কেৰাহীখনত ৰিফাইন দিছোঁ। ৰিফাইন দি পেলাই একেবাৰে তেলটো গৰম হ'বলৈ দিয়া নাই। যদি গৰম হ'বলৈ দিয়ে তেতিয়া ফাটি যায়। সেইকাৰণে অলপ গৰম হওঁতেনে মই লালমোহনখিনি দি দিছোঁ। একেবাৰে মিডিয়াম ফ্লেমত ৰাখিব। আৰু গোটেইখিনি লালমোহন দি পেলাই হৈ গ'ল। এতিয়া লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। আৰু এনেদৰে হেতাৰে লৰাই থাকিব যাতে তলত লাগি নাযায়। আৰু এনেদৰে হেতাৰে লৰাই থাকিলোঁ। একদম ব্ৰাউন কালাৰ হৈ যোৱালৈকে মই ধুনীয়াকৈ ৰিফাইনত ফ্ৰাই কৰিম। আৰু দেখিছেনে লাহে লাহে ব্ৰাউন কালাৰ হৈ গৈছে। আৰু মই এতিয়া ধুনীয়াকৈ এইখনৰ সহায়েৰে উঠাই দিম। আৰু তাৰ পাছত মই যিখিনি চুগাৰ চিৰাপ বনাইছিলোঁ তাত দি দিম। কিন্তু মোৰ চুগাৰ চিৰাপখিনি অলপ গৰম হৈ আছে, সেইকাৰণে মই এখন প্লেটতে এনেদৰে উঠাই ৰাখিলোঁ। আপোনালোকে বাৰু ভিডিঅ'সমূহ ক'ৰ পৰা চাইছে কমেণ্ট কৰিবচোন। লগতে যদি ভিডিঅ'কেইটা ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ'সমূহ চাইছে তেনেহ'লে ফেচবুক পেজত ফ'ল' কৰি থৈ যাব। যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব। 2 ঘণ্টামানৰ কাৰণে মই লালমোহনখিনি এনেদৰে চেনিৰ চিৰাপত জুবিয়াই ৰাখিছিলোঁ। 2 ঘণ্টাৰ পিছত খাবৰ বাবে পূৰা ৰেডি হৈ গ'ল। আৰু আপোনালোকে বহুমূলীয়া সময়কণ দি মোৰ ভিডিঅ'খিনি চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। সকলো ভালেই থাকক। আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে কিন্তু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই। বাই বাই।